মৰ্নিং কি খবৰ আপোনালোকৰ মই আজি ধুনীয়া ঠাই এটাত যাই আছোঁ আপোনালোকক দেখাম খালি আপোনালোকে চাই থাকিব বহুতে ধুনীয়া হয় এতিয়া জাস্ট ঘৰৰ পৰা ওলালোঁ So friends, আমি এতিয়া আছো মদন কামদেৱত চাওক কি ধুনীয়া সিনাৰি হয় কি মজা লাগিছে চাওক এইবিলাক চাওক কেনেকুৱা ধুনীয়া
ঘৰলৈকে এতিয়া। সো ফ্ৰেণ্ডছ আজিৰ কাৰণে বাই বাই।